আজি ঢেকিয়াজুলি নগৰনিগম উন্নতি বিদ্যালয় ৰাজ্য স্থাপন হৈছে প্ৰতিষ্ঠা সন্মিলনৰ সভাপতি বৰ্তমান আপুনি কি ক'ব? নমস্কাৰ। শতবৰ্ষৰ দিশে অগ্ৰসৰ হোৱা মাত্ৰ 4টা বছৰ আছে 100 বছৰ সম্পূৰ্ণ হ'বলৈ। এই বিদ্যালয়খনত প্ৰতিষ্ঠা সন্মিলনখন আমি উদযাপন কৰিবলৈ গৈ আছোঁ। মই সভাপতিৰ দায়িত্বভাৰ লৈ পেলাই যিখিনি পাৰোঁ সকলোকে লৈ সকলোৰে সহযোগত আমাৰ কাৰ্যপন্থা আগুৱাই নিছোঁ। এটা কথা ভাল লাগিছে, বিভিন্ন বিভাগৰ সকলো বিষয়ববীয়া সদস্যই যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। বিভাগীয় কামবিলাক সুকলমে হৈ আছে আৰু 8-9 দিনৰ পাছত আমাৰ এই অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। মই ভাবোঁ সকলোৰে সহযোগত কষ্টত আৰু নিষ্ঠা সহকাৰে যিখিনি কাম আগুৱাই নিছে মই সৰ্বাংগ সুন্দৰ আৰু সাফল্যমণ্ডিত নিশ্চিতভাৱে হৈ উঠিব। আৰু আজি আমাৰ যি লাইখুটা অনুষ্ঠানটি অনুষ্ঠিত হৈ গ'ল, এটা পবিত্ৰ অনুষ্ঠান আমাৰ শুভাৰম্ভ হৈছে। এই অনুষ্ঠানটিও ইমান সুন্দৰভাৱে অনুষ্ঠিত হৈছে, গতিকে মই ভাবোঁ ই এটা লক্ষণ যে আমাৰ আৰম্ভণি যেতিয়া ভাল হৈছে সমাপ্তিও আমাৰ সৰ্বাংগ সুন্দৰ হ'ব। গতিকে সকলো ৰাইজক আমি সহায় সহযোগ কামনা কৰিছোঁ আৰু আমাৰ প্ৰতি তেখেতসকলে সঁহাৰি আগবঢ়াইছে। গতিকে আমাৰ যিখিনি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দইও তেওঁলোকৰ যিখিনি কৰণীয় কাম নিষ্ঠা সহকাৰে কৰিছে, আমাক পূৰ্ণ সহযোগ আগবঢ়াইছে আৰু ইতিমধ্যে আমাৰ এখন সুন্দৰভাৱে আমাৰ এখন বুনিয়াদ 1929 বুলি যিখন আমাৰ স্মৃতিগ্ৰন্থ, এইখনৰ কাম প্ৰস্তুতি চলি আছে। মই ভাবিছোঁ এই বুনিয়াদত আমাৰ এই বিদ্যালয়খনৰ ৰূপৰেখা এটা প্ৰকাশ পাব আৰু বিভিন্ন তাত তথ্য সম্বলিত কিছুমান বিষয়বস্তু তাত দিয়া হৈছে। গতিকে মই ভাবোঁ বাকী অনুষ্ঠানবোৰো আমাৰ সকলোৰে সহযোগত আমি সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিম।